প্রাণর ভয় তুমি পলাই যাই ও প্রাণর ও ভয়তে তুমি পলাই যাই বান্ধব প্ৰাণৰ ভয়ত শকুনিয়ে যিটো শিবিৰত উপস্থিত হৈছে আৰু আনফালে সেই কৃষ্ণই পতা মায়াৰ শিবিৰটোত দ্ৰৌপদী উপস্থিত আছিল। হেন দেখি শকুনিৰ সেই মহাচিন্তা দুর্যোধনৰ এই হাহাকাৰ দেখো আমাৰ শকুনি মামাৰ বাট নিশ্চয় শকুনি মামা কিবা সংকটত পৰিছে নিশ্চয় শকুনি মামা কিবা সংকটত পৰিছে নিশ্চয় শকুনি মামা কিবা সংকটত পৰিছে নিৰুপায় হৈ দুৰ্যোধন দুর্যোধন এ আহিব এতিক্ষণে বিকুলনে দুর্যোধন এ পুনঃ যুদ্ধ এৰি কিয় বাৰু এই যুদ্ধ এৰি কিয় বাৰু কথা শুনি দুর্যোধন একটু ধৈর্য পুনরায় যুবিরে পারওয়ান ফালে কে কুটি এই পারে কি করিলে বাকুটে বক্সাই
তুমি এনেকৈ পলাই যাব নোৱাৰা। কাৰণ তুমি যেনেকৈ কৌৰৱ ৰাজসভাত এখন কুটপাহা খেলৰ আয়োজন কৰিছে। তুমি যেনেকৈ সেই কৌৰৱৰ ৰাজসভাত তুমি পাহাৰ কৰি মাৰিছিলা, আৰু আজি এই খেল দ্ৰৌপদীও এই খেল সেই মাৰিব পাৰি। তুমিও পণ ৰাখিবা, আৰু এতিয়া সেই অংগ আৰু বস্ত্ৰৰ বাহিৰে অন্য একো এটিক্ষণে সহায়ে যিহেতুকে কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হৈছিল, আৰু সেইকাৰণে বস্ত্ৰ প্ৰথমতে সেই পৰিমোহ